নমস্কাৰ, মই শ্ৰী জগদীপ বৰ্মন কৈ আছো। আমি অসমৰ বাসিন্দা হয়। আমি কেৰালাত কাম কৰিবলৈ আহিছোঁ। কেৰালাত এতিয়া কৰোণা ভাইৰাছৰ কাৰণে কাম বন্ধ হৈছে, কিন্তু আমি ট্ৰেইন বন্ধ হোৱাৰ কাৰণে ঘৰত যাব পৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ছাৰক আমি কওঁ যে আমাক ইয়াৰ পৰা যদি উদ্ধাৰ কৰি লৈ যায়, আমাৰ ঘৰত মা দেউতা ল'ৰা ছোৱালী সকলোৱে কান্দি আছে। আমি কিন্তু ট্ৰেইন বন্ধ হোৱাৰ কাৰণে ঘৰত যাব পৰা নাই। গতিকে মাননীয় আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক অনুৰোধ কৰি ক'লো যে আমাক ট্ৰেইন দি আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যায়। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ছাৰক আমি সকলোৱে একেবাৰে অনুৰোধ কৰিলোঁ যাতে আমাক আৰু লগতে আমাৰ হাগ্ৰামা ছাৰ, আমি বিটিএডি মানুহ হয়, আমাক অলপ মৰম কৰি আমাক যাতে এই কেৰালাৰ পৰা মুক্তি কৰি লয়, যে আমাক যাতে এখন ট্ৰেইন দিয়ে, এপ্ৰিল মাহত আমাক এখন ট্ৰেইন দিয়ে আমি যাতে ঘৰত যাব পাৰোঁ সকলোৱে। তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি সকলোৱে অনুৰোধ জনালোঁ। খাওয়া দাওয়ার অসুবিধা হয়েছে।